হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ পঢ়া নাম কেনেকুৱা হৈছে জনাবচোন। মই কাম বন কৰি আজৰি হৈ গা পা ধুই আহিছোঁ আৰু এতিয়া সকলোখিনি কাম কৰি হৈ গ'ল। এতিয়া কেৱল পঢ়িবহে লাগে। ল'ৰাই ফাকুৱা খেলি আছে আৰু সেইকাৰণে তাক গা পা দেউতাকে ধুৱাব। আৰু এতিয়া মই ভাবিছোঁ যে পঢ়োঁ। মই আজি পলিটিকেল আৰম্ভ কৰিম বুলি ইণ্ডিয়ান পলিটি মোৰ চোৱা হোৱাই নাই, মানে আগতেই যিখিনি পঢ়া। আৰু মই প্ৰিপেৰেশ্যন চলাই আছোঁ আছাম পুলিচ এছ এ আৰু ADRE 2। দুইটালৈকে চিলেবাছ একেখিনিয়ে মিনিমাম পঢ়িছোঁ। আৰু আপোনালোকক মানে আজি চিলেবাছখন দি দিম। এটা সৰু ভিডিঅ'ত দিছিলোঁ চিলেবাছখন, আৰু আজি ফুল চিলেবাছখনো মই ইয়াত দি দিম। মই যিখিনি জিকেৰ কাৰণে বনাইছোঁ সেইখিনি দিম, আৰু নেক্সট ৰিজনিং মেথছ ইংলিছখিনিও মই লাহে লাহে দিম চিলেবাছখিনি আপোনালোকক। মইনো কি চিলেবাছখন মই নিজে বনাইছোঁ দেই। আপোনালোকে তাত যদি কিবা এড কৰিব লাগে আপোনালোকে কৈ দিব, তেতিয়া ময়ো এড কৰিব পাৰিম। ময়ো কিবা এটা আপোনালোকৰ পৰাও মই এইটো শিকোঁ ন। আৰু ভাবিছোঁ আজি মই আপোনালোকক গণিতৰ মেনচুৰেশ্যন লেচনটো দি দিওঁ চেপ্টাৰটো। যদি আপোনালোকৰ হেল্পফুল হয় বুলি ভাবে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি আহক মই ইণ্ডিয়ান পলিটি অলপ পঢ়োঁ, আৰু আপোনালোককো মই আজি গণিতৰ মেনচুৰেশ্যন লেচনটো দি দিম। মই যিখন চিলেবাছ বনাইছোঁ এইখন চিলেবাছ আপোনালোকক ভিডিঅ' কৰি দি দিছোঁ। ইয়াত যদি কিবা এড কৰিবলৈ থাকে আপোনালোকে কমেণ্টত জনাই দিব। মই নিজে বনাইছোঁ এইখিনি বাছি বাছি। আজি এই মেনচুৰেশ্যন লেচনটো চেপ্টাৰটো মই ভিডিঅ' কৰি দি দিছোঁ। ধুনীয়াকৈ আছে ইয়াত। NCERT বুকখিনিতো ধুনীয়াকৈ আছে, মই বেয়াকৈ আছে বুলি কোৱা নাই। কিন্তু এইখন কিতাপো মোৰ কাৰণে বহুত উপকাৰ পাইছোঁ। মই মানে এইখন কিতাপৰ পৰা বহুতখিনি শিকিব পাৰিছোঁ। যিহেতু মই অংকত একেবাৰে কেঁচা বুলি ক'লেও বেয়া নহয়। অংকৰ কাৰণে চাগে পৰীক্ষাত পাছ কৰিব পৰা নাই, সেইবাবে এইখন কিতাপ ফ'ল' কৰি আছোঁ বৰ্তমান।
কৰোঁ আজি ভিডিঅ'টো চাই বহুত ভাল পালে আৰু গণিতৰ চেপ্টাৰটো আজি গোটেইখিনি দি দিছোঁ আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টোৰ পৰা বহুতখিনি উপকাৰ হ'ব আজিলৈ আহিছোঁ তেন্তে